সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম হৈছিল 1926 চনত শদিয়াত। মাতৃ আছিল শান্তিপ্ৰিয়া হাজৰিকা আৰু পিতৃ নীলকান্ত হাজৰিকা। এখন সুৰেৰে জীপাল হৈ থকা ঘৰত জন্মগ্ৰহণ কৰা ভূপেন হাজৰিকাই পিতৃ নীলকান্ত হাজৰিকাৰ তত্ত্বাৱধানত সংগীত শিকাৰ সুযোগ লাভ কৰিছিল। মাতৃ শান্তিপ্ৰিয়া হাজৰিকাৰ পৰা থলুৱা গীত মাত শিকিছিল। তেখেত এগৰাকী অসাধাৰণ ছাত্ৰ আছিল। তেজপুৰ চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজৰ পৰা স্নাতক আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। তেখেতে কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা PhD ডিগ্ৰী লাভ কৰিছিল। তেখেতৰ গৱেষণাৰ বিষয় আছিল ৰোল অফ মাছ কমিউনিকেশ্যন ইণ্ডিয়া ইন এডাল্ট এডুকেশ্যন। ডক্টৰ ভূপেন হাজৰিকা এগৰাকী কবি, গীতিকাৰ, সুৰকাৰ, চলচ্চিত্ৰ পৰিচালক আৰু লেখক আছিল। অসমীয়া জাতিটোক বিশ্বৰ দৰবাৰত চিনাকি কৰাই দিছিল তেখেতৰ সুমধুৰ কণ্ঠৰ গীতেৰে। অসমীয়া, বঙালী, হিন্দী, ইংৰাজী আদি বিভিন্ন ভাষাত তেখেতে গীত ৰচনা কৰাৰ উপৰিও সেই ভাষাবোৰত তেখেতে গীত গাইছিল। তেখেতে 1977 চনত পদ্মশ্ৰী উপাধি লাভ কৰিছিল আৰু 1987 চনত সংগীত নাটক একাডেমী লাভ কৰিছিল। 1992 চনত তেখেতে দাদা চাহেব ফাল্কে বঁটা আৰু 2009 চনত অসম ৰত্ন উপাধি লাভ কৰিছিল। 2012 আৰু 2019 চনত মৰণোত্তৰভাৱে ক্ৰমে পদ্মবিভূষণ আৰু ভাৰত ৰত্ন উপাধি লাভ কৰিছিল। অসম তথা ভাৰতৰ জনগণৰ হিয়াৰ আমঠু এইজনা মহান শিল্পীয়ে সকলোকে কন্দুৱাই 2011 চনত ইহলীলা সম্বৰণ কৰিছিল। তেখেতে অসমীয়া চলচ্চিত্ৰ আৰু সাহিত্য জগতলৈ আগবঢ়োৱা বৰঙণি অসমীয়া জাতিয়ে কেতিয়াও পাহৰিব নোৱাৰে। তেখেতক স্মৰণ কৰি আজি মই তেখেতৰ স্বৰচিত কেইটামান কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। মই জানো বহুদিনৰ আগেয়ে নদীখনে কথা কৈছিল, কিন্তু সি যেতিয়া বুজি পালে দুখৰ প্ৰতিটো টোপাল শব্দৰ দিগন্তৰ বাহিৰত বিলীন হৈ যায়, সি মৌনতাক আঁকোৱালি ল'লে। তাৰ বুকুলৈ বিভিন্নজন আহিল, ধ্বংস কৰিবলৈ সৃষ্টি কৰিলে আৰু তাকে সভ্যতা বুলি ক'লে। সভ্যতা। তাৰ বুকুলৈ বিভিন্নজন আহিল, সেই ধ্বংসৰ অৰ্থ বিচাৰি চালে আৰু তাকে ইতিহাস নাম দিলে। ইতিহাস। যিমানেই সময় সলনি হ'ল সিমানেই সময় স্থবিৰ হৈ ৰ'ল। যিমানেই পৰিৱৰ্তন হ'ল সিমানেই অপৰিৱৰ্তিত হৈ ৰ'ল। দুখৰ টোপালবোৰ টোপে টোপে জমা হৈ পাৰ ভাঙি বৈ যাব এদিন এখন নেদেখা নদীৰ বুকুলৈ, এখন নেদেখা নদীৰ বুকুলৈ।